দৰ্শকসকল টেকি আছামিজ ইউটিউব চেনেললৈ এটা নতুন ভিডিঅ'ৰ সৈতে মই উজ্জ্বল আপোনালোক সকলোকে স্বাগতম জনাইছো। দৰ্শকসকল যোৱাটো ভিডিঅ'ত মই গাড়ীৰ এটা ইম্পৰ্টেন্ট সেফটি ফিচাৰ্স ABS অৰ্থাৎ এন্টি-লক ব্ৰেকিং সিস্টেমৰ বিষয়ে কিছু তথ্য দিয়াৰ চেষ্টা কৰিছো। আজিৰ ভিডিঅ'ত মই আন দুটা ইম্পৰ্টেন্ট সেফটি ফিচাৰ্স EBD অৰ্থাৎ ইলেক্ট্ৰনিক ব্ৰেক ফোৰ্স ডিস্ট্ৰিবিউশন আৰু ব্ৰেক এসিস্টৰ বিষয়ে কিছু তথ্য দিয়াৰ চেষ্টা কৰিম। তো EBD আৰু ব্ৰেক এসিস্টনো আসলতে কি আৰু ই কেনেকৈ কাম কৰে আৰু দুৰ্ঘটনাৰ সময়ত ই কেনেদৰে সহায় কৰিব পাৰে এই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক। তেন্তে আহক জানি লওঁ EBD আসলতে কি আৰু ই কেনেদৰে কাম কৰে। দৰ্শকসকল আপোনালোকে চাগে লক্ষ্য কৰিছে গাড়ীৰ ক্ষেত্ৰত কি হয় যেতিয়া গাড়ীখন চলিবলৈ লয় প্ৰথমবাৰৰ বাবে তেতিয়া ভিতৰত থকা মানুহবোৰ পিছলৈ গতি কৰে আৰু যেতিয়া গাড়ীখনে ব্ৰেক কৰে অৰ্থাৎ গাড়ীখন যেতিয়া ৰখে তেতিয়া ভিতৰত থকা মানুহবোৰ আগলৈ গতি কৰে। তো তেতিয়া কি হয় গাড়ীখন যেতিয়া ব্ৰেক কৰি ৰখোৱা হয় তেতিয়া আগৰ চকাটোৰ ওপৰত ওয়েটটো বেছিকৈ পৰে আৰু পিছৰ চকাটোৰ ওপৰত ওয়েট প্ৰেছাৰ কম হয়। ঠিক সেইদৰে গাড়ী এখনে ঘূৰণীয়া ৰাস্তা এটাত টাৰ্ণ লোৱাৰ সময়ত ধৰি লওক গাড়ীখনে যদি বাওঁফালে টাৰ্ণ লয় তেতিয়া ভিতৰৰ মানুহখিনি সোঁফাললৈ হালি যায় আৰু সোঁফাললৈ হালি যোৱাৰ ফলত গাড়ীৰ সোঁফালৰ যিটো চকা থাকিব সেইটোৰ ওপৰত ওয়েট বেছিকৈ পৰিব আৰু টাৰ্ণ লোৱা সময়তে যদি গাড়ীখনত ব্ৰেক কৰা হয় যদি গাড়ীখনত EBD নাথাকে তেতিয়াহলে কি হ'ব চাৰিটা চকাতে গাড়ীৰ ব্ৰেক প্ৰেছাৰ সমানে পৰিব আৰু সমানে পৰিলে খু চকাকিটা যেহেতু ওয়েট বেছিকৈ পৰিছে গতিকে খু চকাকিটা ৰাস্তাৰ পৰা স্কিড কৰাৰ চান্স থাকিব বা পিছল হোৱাৰ চান্স থাকে গতিকে ইয়াত এক্সিডেন্ট হোৱাৰ চান্স থাকে। কিন্তু গাড়ীত EBD থাকিলে এনে পৰিস্থিতিত গাড়ীৰ চকা ৰাস্তাৰ পৰা স্কিড কৰাৰ চান্স কম হয় বা পিছল হোৱাৰ চান্স কম হয়। তো আসলে EBD টেকনলজি কাম কেনেকৈ কৰে আহকচোন জানি লওঁ। গাড়ী এখনত EBD টেকনলজিয়ে আসলে একেটা সময়তে প্ৰত্যেকটো চকালৈ বেলেগ বেলেগ পৰিমাণৰ ব্ৰেক প্ৰেছাৰ ডিস্ট্ৰিবিউট কৰিব পাৰে। অৰ্থাৎ গাড়ী এখনৰ একেটা সময়তে যদি বেলেগ বেলেগ চকাত যদি বেলেগ বেলেগ ওয়েট প্ৰেছাৰ পৰে একেটা সময়তে EBD টেকনলজিয়ে সেই চকালৈ কম বেছি পৰিমাণে বেলেগ বেলেগ ধৰণে ব্ৰেক প্ৰেছাৰ ৰিলিজ কৰে বা ডিস্ট্ৰিবিউট কৰে। থুলমূলকৈ ক'বলৈ গ'লে EBD টেকনলজিয়ে আপোনাৰ গাড়ীখন স্পিডত আপুনি টাৰ্ণ কৰা সময়ত যদি ব্ৰেক কৰে ৰাস্তাৰ পৰা যাতে পিছল খাই গাড়ীখন বাগৰি নাযায় তাত সহায় কৰে। দৰ্শকসকল ABS আৰু EBDৰ বাহিৰে আজিকালিৰ আধুনিক গাড়ীত আন এটা সেফটি ফিচাৰ্স দেখিবলৈ পোৱা যায় ব্ৰেক এসিস্ট। তো এই ব্ৰেক এসিস্টনো আসলতে কি আৰু ই কেনেদৰে কাম কৰে এই বিষয়ে মই আপোনালোকক একদম সহজ ভাষাত বুজোৱাৰ চেষ্টা কৰিম। ধৰি লওক আপুনি নতুনকৈ গাড়ী শিকিছে আৰু গাড়ী চলাই থকাৰ সময়ত আগত কিবা এটা হঠাৎ বাধা আহিছে আৰু তেতিয়া আপুনি কি কৰিছে গাড়ীৰ ব্ৰেক পেডালত খুব জোৰত আপুনি ব্ৰেক কৰিছে কিন্তু গাড়ীৰ ব্ৰেক পেডাল সম্পূৰ্ণ আপুনি পুশ কৰা নাই আধাতে আপুনি ৰখি গৈছে কিন্তু খুব জোৰত কৰিছে। যদি আপোনাৰ গাড়ীখনত ব্ৰেক এসিস্ট থাকে তেতিয়া ব্ৰেক এসিস্টে গম পাব যে আপুনি যেহেতু প্ৰেছাৰত ব্ৰেক লগাইছে যদিও সম্পূৰ্ণকৈ লগোৱা নাই তথাপিও গম পাব যে ব্ৰেক বেছিকৈ প্ৰয়োজন আছে আৰু তেতিয়া কি হ'ব চকালৈ ব্ৰেক প্ৰেছাৰ বেছিকৈ ৰিলিজ কৰিব আৰু তেতিয়া গাড়ীখন লগালগ ৰখি যাব অৰ্থাৎ এক্সিডেন্ট হোৱাৰ পৰা দুৰ্ঘটনাৰ পৰা বাচি যাব। তো শেষত মই ক'ব বিচাৰিছো গাড়ীৰ সেফটি ফিচাৰ সমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ফিচাৰটো হৈছে ABS অৰ্থাৎ এন্টি-লক ব্ৰেকিং সিস্টেম। তো গাড়ী কিনাৰ সময়ত আপোনালোকে ABS থকা গাড়ী কিনিবলৈ চেষ্টা কৰিব কিন্তু ইয়াৰ লগতে যদি EBD আৰু ব্ৰেক এসিস্টটো থাকে তেতিয়াহলে আপোনাৰ লোকচান নাই ই সদায় সহায় কৰিব আপোনাৰ এক্সিডেন্টৰ সময়ত। তো পৰাপক্ষত গাড়ী কিনাৰ সময়ত সকলো ধৰণৰ সেফটি ফিচাৰ্স থকা গাড়ীয়ে কিনিব লাগে যদি গাড়ীখন আপোনালোকৰ বাজেটৰ ভিতৰত হয়। তো দৰ্শকসকল একেৰাহে মই দুটা ভিডিঅ'ত গাড়ীৰ সেফটি ফিচাৰ্সৰ ওপৰত বিভিন্ন ধৰণৰ তথ্য দিয়াৰ চেষ্টা কৰিলো য'ত মই ABS EBD ব্ৰেক এসিস্ট এনে ধৰণৰ টেকনলজিৰ বিষয়ে কিছু কথা বুজোৱাৰ চেষ্টা কৰিলো। আশা কৰো এই তথ্যখিনি আপোনালোকৰ বাবে সহায়ক হ'ব। যদি তথ্যখিনি আপোনালোকৰ বাবে সহায়ক হ'ল যদি ভিডিঅ'টো ভাল লাগিল তেন্তে নিশ্চয় পছন্দ কৰক অৰ্থাৎ লাইক কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু চেনেলটো এতিয়ালৈ যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি লওক আৰু সাবস্ক্ৰাইব কৰিবলৈ তলৰ ৰঙা বাটনটো ক্লিক কৰক আৰু তাৰ লগতে বেল আইকনটো দেখা পাব সেইটো ক্লিক কৰিব যাতে আগলৈ মই নতুন ভিডিঅ' দিলে আপোনালোকলৈ নটিফিকেশ্যন যায়। তো আজিৰ ভিডিঅ'ত ইমানেই পুনৰ কিছু নতুন তথ্য লৈ আপোনালোকৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছো। ধন্যবাদ।